তো হাই গাইজ, তো আসাম ব্লক পাঞ্চলৰ আনটি বিদ্যালয় আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মানে মই আমাৰ গাঁৱতে, আৰু ইয়াতে মানে সাতপখলে বিষ্ণুতি সংঘৰ ১১ বাৰ্ষিক বহাগী বিদ্যাই ও সাংস্কৃতিক সন্ধিয়াখন মানে ইয়াতে আজি উদযাপন কৰিব। তো মানে তাৰে মই কিছু প্ৰস্তুতি আপোনালোকক দেখুৱাম। তো এইখন মঞ্চ চাই লওক, এইখন মঞ্চৰ ওপৰত আছোঁ মই। তো মানে আজি গধূলি মানে নিশাৰ ভাগৰ বিশেষ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিকিতাৰ গীতৰ শৰাই আছে। তো আপোনালোকক ভিডিঅ'টোত মই দেখুৱাম, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। পাৰপানীৰ খেল প্ৰতিযোগিতা, গতিকে আমাৰ তেখেতসকলে প্ৰত্যেক ল'ৰা ছোৱালী যাতে পাৰত আছে, গতিকে ৰছীডালৰ সিপাৰে য'ত পানী পাৰ পানী পাৰ পানী পানী এতিয়া পানী গৈছে পাৰ পাৰ লল্লি নোলাবি, ঐ পাৰ লল্লি নোলাবি। পানী পাৰ পানী পাৰ পানী পানী ভৰিখান ৰাজা গাঁৱতো লল্লি। এতিয়া পানী গৈছে পাৰ পানী পাৰ পাৰ আমি অনুরোধ করছি কসম মজা লাগিছে রে। দেৰ আগত থাকলো ধন্যবাদ রবি মালিক। এইবাৰ শুনি ৰুণু মালিক, ৰুমা মালিক আৰু দেখিব অনুপ্ৰিয়া মালিক। ধন্যবাদ ৰুমা মালিক। এইবাৰৰ প্ৰতিযোগী অনুপ্ৰিয়া মালিক আৰু দেখিব দেৱজিৎ মালিক।
গামোচাৰে সম্বৰ্ধন জনাব সংঘৰ সদস্য ধ্ৰুৱ দাসে। যুৱ নেতা মুকুট কলিতা তেখেতক এখন পুৰাণ গামোচাৰ সম্বৰ্ধনা জনাব চন্দন দাসে। মুকুট কলিতাক দুষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সাতপকলি বিষ্ণুদত্ত গোষ্ঠীৰ পৰ্যটন আয়োজন কৰা বহনী বিদায়ক সাংস্কৃতিক সন্ধিয়াৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, মঞ্চৰ সন্মুখত থকা মোৰ অতিকে মৰমৰ ভাই মাতৃসকল, দাদাসকল, দেউতাসকল, ভাইটিসকল, আমার বেজদাতা মন্ত্রীরা সম্বোধনা আছে অমর আছে অন্যতম বেজদাতা রমেশ দাস তেখেতক হাত ফুলন গামোচাৰে সম্বোধনা জনাব দীপক দাসে। এইখিনিতে আমি সম্বোধনা অনুষ্ঠান স্থগিত ৰাখিছোঁ। भागिया है कि नुखूर नूर दी पाह 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 आहे आहे कि जरम खूरो भी तूही मेरी जिंदगी तूही खुदा तूही मेरी बंदगी तूही सजना लाह 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 भागिया है कि नुखूर नूर दी पाह 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 आहे आहे कि जरम खूरो भी बुकुए जाने आहे तू के ख्याल आदरिया मोतरिया आहिरे तू आहिरे आहिरे तू आहिरे आहिरे तू তেখেতক সাতপকলি বিশ্ববিদ্যালয় সংঘৰ একাদশ বিভাগীয় বিধায়ক সাংস্কৃতিক সন্ধিয়াৰ ফালৰ পৰা সম্বৰ্ধনা অনুষ্ঠান জনাব বিচাৰিছোঁ। তেখেতক
এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সংঘৰ সক্ৰিয় সদস্য শ্ৰী নৱ কুমাৰ ৰাথোৰ। ডক্টৰ ৰাজীৱক এটি সৰু দৈয়াম বিহুৱা জাপিৰে সম্বৰ্ধনা জনাব পৰেশ দাসে। মুখ্য অতিথি ডক্টৰ ৰাজীৱক ব্যৱহাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা বিষ্ণুজ্যোতি সংঘৰ সভাপতি প্ৰমুখ্যে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা পাঠ্যশালী তথা এই জগতে আজি আমাৰ স্বৰ্গীয় ভগৱানৰ সৌৰণী মঞ্চ দাতা জনাইছোঁ স্বৰ্গীয় প্ৰফুল্ল হেৰাসকলৰ বেনাৰ বেপাৰ এয়া নিজৰ হেৰা নিজৰে হেৰা এখন ফুলত গামোচাৰ সম্বোধন জনাইছে বিজনেছ সংঘৰ তুমি থাকা পাপে ঘর ভিতর আমি রঙালি লাগি যায় পাল্লা পাল্লা দিলে ভাবিলে আচ্ছা মোৰ লগত একেলগে গাব লাগিব দেই মহিনং লাগি যায় মহিনং লাগি যায় আচ্ছা এইফালে ৰাইজে মোৰ লগত এইফালে গাব লাগিব
মইনং লাগি ইফালে হাত চাপি একেবাৰে কম পাই আছে টেক্সি গাড়ী লৈ যাম শ্বিলং আয়তে ভিতৰি যাবি টেক্সি গাড়ী লৈ যাম শ্বিলং আয়তে ভিতৰি যাবি শ্বিলঙৰে একা বেকা দীঘলীয়া ভাত কুঁৱলীয়ে বাৰে বাৰে কৰিব টেক্সি গাড়ী লৈ যাম শ্বিলং আয়তে ভিতৰি যাবি বিহু আহিছে ৰঙালী ৰমকে জমকে ঘূৰ বাজিছে চহৰ নগৰে পুৰণি বিহু ভকতৰ তলত আজিকালি বিহু নাচ ভংগী নাচ ৰঙালী ৰমকে জমকে ঘূৰ বাজিছে চহৰ নগৰে Oh,